Hey guys, welcome back to my YouTube channel. So guys, আজি মই স্পেশালি এটি ভিডিও লৈ আহিছোঁ আপোনালোকলৈ। আসলতে মোৰ ককা জানুৱাৰী 25 তাৰিখৰ দিনাখন ঢুকাইছিল, সেইবাবে শ্ৰাদ্ধ আৰু দহা পাতিবলৈ গাঁৱৰ ৰাইজসকলে এইপিনে ৰভা পৰলা আজি দিব আহিছে। So guys, ভিডিওটো লাষ্টলৈকে চাই থাকিব। ৰাতি হৈ গ'ল, আপোনালোকে দেখিছে এইপিনে গোটেই কলা মূলা। এতিয়া বতৰটো বেয়া কৰিছে। পকা মিঠৈ বনোৱা হৈছে, আমাৰ আইতাহঁতে খুৰীহঁতে বনাইছে। এয়া আচলতে সকামৰ কাৰণে বনোৱা হৈছে। আইতা, এতিয়া আমাৰ পকা মিঠৈত কি কি বস্তু ব্যৱহাৰ কৰা হৈছে? আমাৰ পকা মিঠৈত গুটি জালুক দিয়া হৈছে, নাৰিকল দিয়া হৈছে, ঘিউ দিয়া হৈছে আৰু গোলমৰিচ দিয়া হৈছে। প্ৰত্যেকবিলাক বস্তুৱেই দিয়া হৈছে আমাৰ। মজা। গাইজ এতিয়া বাজিলে 9:30 আৰু মই এতিয়া ভাত খাব লৈছোঁ। আমাৰ আইতাসকলে ভাত খালেই, সেইপিনে পাপা, এতিয়া মা। গাইজ এতিয়া মই ভাত খাব লৈছোঁ, আপোনালোকে দেখিছে। এয়া বইল ভাত, চালাড, বুট বইল, এইটো বইল আৰু পানী। গাইজ মই এতিয়া ভাত খালোঁ, ভাত খাই পিনি এতিয়া শুব লৈছোঁ। এয়া আপোনালোকে দেখিছে, আঁঠুৱা পাৰিছোঁ, আঁঠুৱা পাৰি পিনি এতিয়া শুম, আৰু বাকীখিনি কাইলৈ নেক্সট চিনখিনি কাইলৈ দেখি পাব। গুড নাইট। Hey guys, good morning. এই জাষ্ট মই উঠিছোঁ আৰু এতিয়া বাজিছে 5টা। মাহঁতে নাই, উঠিলে আগি। তাৰপিছত এতিয়া বৰষুণ দি আছে, পূৰা চৰচৰাই আছে। আজি 90% বৰষুণ দেখাইছে, 80% মান। So guys, আজি বৰষুণ দিব আৰু কাইলৈ চানি দেখাইছে। যেতিয়া মই উঠিলোঁ, ইয়াত দেখিছে আমাৰ ৰভা, এয়া আমাৰ চোতালৰ ৰভা। এয়া গোটেই পানী ভৰ্তি হৈ গ'ল, জমা হৈছে। আৰু সেইপিনে আমাৰ কলপটুৱাৰ ডুং বনাইছে। তেতিয়া বৰষুণ লাহে লাহে কমিলে। সেইজনী কইনা। এয়া দেখিছে আমাৰ পথাৰৰ ৰভা, অকণমান পানী হৈছে আৰু। সেইপিনে এখন আছে, ইয়াত এখন আছে, আৰু এইপিনে টিং চিং লগালে, ইয়াত এইপিনেও লগাইছে। লাহে পেণ্ডেল লগাই আছে। লাহে কাকাখন চাফ কৰি দিলে, একদম ধুনীয়া চিকচিকীয়া চাফ হৈ গ'ল। আৰু ইয়াত আমাৰ আইতাহঁতে ৰভাখন মচিছে। আপোনালোকে দেখিবলৈ পাইছে, আমাৰ 3গৰাকী আইতা আছে। এয়া আমাৰ সৰু আইতা, আমাৰ ডাঙৰ আইতা, আৰু আমাৰ মাজু আইতা। আৰু ইয়াত আমাৰ আনি আছে টেবুল আৰু জেনেৰেটৰ আনি আছে ৰিচিপশ্যনৰ বাবে। চ' এয়া আপোনালোকে দেখিবলৈ পাইছে, আমাৰ ঘৰৰ ওচৰৰ পাইছেহি। আমাৰ লাইটিং বস্তু, এইটো ডাঙৰ লাইট, এইকেইটা বাল্ব নমালে বস্তু পাতি এইপিনে। আৰু এইপিনেও এয়া আমাৰ কেৰাহী, টিং, পাচি, ডেস্ক, বেঞ্চ, এইপিনে আমাৰ জেনেৰেটৰ, আৰু এয়া আমাৰ ৰভা। এতিয়া ৰাতি হৈ গ'ল আৰু মই একদম পূৰা বৰষুণ দি আছিলে এতিয়া। আৰু আমাৰ ভাইটি যোৰহাটৰ পৰা আহিছে, হাই কৰি দিয়া ভাইটি। আৰু আমাৰ পেণ্ডেল ট'টেলি ৰেডি হ'লগৈ, আৰু এইটো আমাৰ জেনেৰেটৰ এডোখৰতে থৈ দিছে। চ' গাইজ ভিডিঅ'টো লাষ্টলৈকে চাই থাকিব। ভাত হৈ গ'ল, লাহেকৈ খাব লৈছোঁ। আমাৰ যোৰহাটৰ পাই মোক খিচিৰি ৰান্ধি দিছে। এতিয়া ভাত খালোঁ, এতিয়া ভাত খাই পিনি এইপিনে আমাৰ মাছ ফ্ৰাইং হৈ আছে, চাওক, কাইলৈ সকামলৈ। এয়া আপোনালোকে দেখিছে, দুখন কেৰাহীত ফ্ৰাই কৰা হৈছে মাছ। এইপিনে আমাৰ ভজা মাছ, আৰু এইপিনে আমাৰ নভজা মাছ। এইপিনে ভাজিব, আৰু এইখিনি কাৰ্টুনত আছে লাহেকৈ, আৰু পলিথিনতো আছে, এখন কেৰাহীতো আছে। এয়া আমাৰ এতিয়া তেলত দিব। হাঁহিটা মাৰি দিয়ক। আৰু আমাৰ নিচাটো এইপিনে চাই দিয়ক।
এতিয়া মই শুব লৈছোঁ চ' গাইজ এতিয়া মই ব্লগটো এণ্ড কৰোঁ বুলি ভাবিছোঁ চ' ভিডিঅ'টো যদি চাই ভাল পালে প্লিজ লাইক শ্বেয়াৰ কমেণ্ট আৰু ডোণ্ট ফৰগেট টু ছাবস্ক্ৰাইব মাই ইউটিউব চেনেল আৰু কাইলৈ যোনটো সকাম পতা হ'ব আৰু আপুনি নেক্সট চিনত এইটো দেখা পাব নেক্সট ভিডিঅ'ত চ' গাইজ ভিডিঅ'টো এডোখৰতে সমাপ্ত কৰোঁ বাই বাই